মঞ্চ মোহন দীপজ্যোতিকে কেনেকে বেহাৰ দৰে বিশেষ মুখ্য অভিনয় কৰা কেনেকে মানে সিদ্ধাৰ্থ শৰ্মা তই মাইক্ৰফোনটো চাইছো কেনেকে লৈছ এইটো উল্টা হৈ আছে নহয় কৰোণাৰ কাৰণে দুবছৰ আমি ষ্টেজলৈ আহিব পৰা নাই যে মাইকটো কোনটো পিছফাল কোনটো আগফাল পাহৰিয়ে গৈছো ভালে আছেনে কি মস্তি লাগিছে রে নমস্কাৰ ইয়াতে উপবিষ্ট সমূহ দৰ্শকক আমি ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু টংলাৰ বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক বিহুৰ ওলগ আৰু শ্ৰদ্ধা জনাইছোঁ আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱা যিসকল পুলিচ প্ৰশাসনৰ লোকে আমাক নিৰাপত্তা দি অনুষ্ঠানটো আগবঢ়াই নিছে তেখেতসকলকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে আমাৰ অসমীয়া নৱবৰ্ষ খুব ভালেৰে যাওক খুব সমৃদ্ধিৰে ভৰি পৰক তাকেই কামনা কৰিছোঁ হৰি মজা আমি মানে আচলতে আমি বিভিন্ন অনুষ্ঠান কৰি আছোঁ এই ৬-৭ বছৰে কিন্তু আমি টংলাৰ ফালে কেতিয়াও অহা নাই আমি এবাৰ প্ৰথম আহিছোঁ আৰু এইখিনিতে মোৰ ককাইটো আমাৰ হৰেশ্বৰ দাকো আমি এতিয়া কি কৈ আছিলোঁ এতিয়া চিঞৰি দিলে কথা মাজত পাহৰি থাকিলোঁ মনিব বজাৰ কথা আপুনি কিবা হৰেশ্বৰৰ কথা কৈ আছিল হৰেশ্বৰ দা আচলতে ধন্যবাদ জনাইছোঁ ককাইদেউ হৰেশ্বৰ দাৰ লগত বিভিন্ন কামত জড়িত হৈছোঁ সৰু সুৰাকৈ তেখেতকো বিশেষ ধন্যবাদ আমাক এইদৰে আপোনালোকৰ আগত এনেকৈ উপস্থিত কৰালেহি আৰু আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন চাই আছে নিশ্চয় বেহাৰবাৰী আউটপোষ্টখনো তেনেকৈ লাভ ইউ টু এতিয়া এই মাজত কথা ক'লে বিয়া বেয়া পায় এইটো ব্ৰেক হৈ যায় নহয় মনোযোগটো এতিয়া কি কৈ আছিলোঁ পাহৰি আপুনি কৈছে গাড়ীৰ পৰা নামিলোঁ গাড়ীৰ পৰা নামিছোঁ নামিটো দেখিছোঁ আৰে গোটেই দেখোন বোকা মই সেইটোৱে কৈ আছিলোঁ ক'বলৈ গৈছিলোঁ তাৰপিছত কেনেকৈ নামিম এইফালে এইবিলাক কাপোৰ আজিকালি আকৌ আগৰ নিচিনা ধুতি কুৰ্তা পিন্ধিলে নহ'ব নহয় ইমান দূৰৰ পৰা আহোঁ ইমানখিনি কথা থাকে মাজত অকণ ভালকৈ আহিব লাগিব তথাপিও আকৌ বোকা ফেনেকি নোপোৱা মানুহতো নহয় এবাৰ ভাবোঁ ফেনেকি দিওঁ নেকি এবাৰ ভাবোঁ আকৌ জোতাযোৰ লেতেৰা হ'লে কালিলৈ অনুষ্ঠানটো কি হ'ব আৰু বস্তুৰ যি দাম বাঢ়িছে জোতাটো 2-3 যোৰ কিনিব নোৱাৰিম আমি এযোৰে কিনিছোঁ আমি মতা মাইকী দুইটাই পিন্ধো বিহু
Hello. Thank you. পোকে কামুৰিছে মোৰ মনত আছে আপুনি অনুষ্ঠান সামৰিছে তাক গতিকে আমি যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ তাৰ বাবে ক্ষমা খুজিছোঁ আৰু আমাৰ এই এঘণ্টীয়া অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ আপোনালোকে মানুহ বৰবাদ কৰি দিব দেই এঘণ্টীয়া অনুষ্ঠান সামৰণি মাৰিছে হাত চাপৰ মাৰি দিছে অনুষ্ঠান আৰম্ভ হৈছে আপোনাৰ ভাষণ সামৰণি মাৰিছে হয় নেকি তই সামৰিছে বুলি কৈছে মই সামৰি দিছোঁ মইতো কৈছোঁ আইজে যে হাত তালি বজাইছে নাই এনেই বজাইছে দুবছৰ বজোৱা নাই ন হাতবোৰ খজুৱাই থাকে হয়নে নহয় এইটো বজোৱা ভাল আকৌ হাত চাপৰিটো বজালে এটা এক্টিভনেছ এটা আহি যায় কিন্তু এনেকৈ আপোনালোকে আমাৰ শ্ব'টো এনেকুৱা নহয় যে আমি দুটা আহিম ইয়াতে ঢেৰ ৰখাল জমনি কিবা ফটোৱা কথা এসোপা ক'ম হাঁহিব এনেকুৱা একোডাল নাই চেলমনি বদৌতি ইয়াতে কিন্তু আমাৰ লগত কথা পাতিব লাগিব অনুষ্ঠান সেইটোৱে আমাৰ আপোনালোকৰ লগত আমি কথা পাতিম আমাৰ লগত আপোনালোকে পাতিব নে নেপাতে আমাৰ লগত আছেনে ৰাইজ বোলে হৰি ওলাই আহিছোঁ বিশ্বাস নকৰিব কি জামানা পৰি যাব দেই ওলাই আহিলোঁ আমিতো উৰুকাতে ওলাই আহিলোঁ শ্ব' কৰি ঘূৰি ফুৰিছোঁ এতিয়া মই ইয়ালৈ আহিবলৈ হোটেলৰ পৰা ওলাই আহিছোঁ ফোন কৰিছে আমাৰ আমি মায়ে বুলিয়ে মাতোঁ মায়ে ফোন কৰিছে বোলে ঘৰৰ চোতালত এতিয়া নাম ধৰিছে হুঁচৰি গাইছে আমি সেৱা কৰিবলৈ লৈছোঁ কিবা এটা দিব লাগিব নহয় তই সেৱাটো ধৰ মই সেই ভিডিঅ' কলতে সেৱা ধৰিছোঁ আশীৰ্বাদ দিছে দিয়াৰ পিছত কৈছে এতিয়া কি দিয়া মই বোলো হ'ব দক্ষিণাটো মই আগ কৰি দিম আৰু সেই বুলি কৈ আকৌ সেই যিজন নামতি আছিল তেখেতৰ গুগল পে' নম্বৰটো লৈ গুগল পে'তে দক্ষিণা দি দিছে কি যে দিন আহিলে সঁচাকৈ দেই বোলা হৰি কথা এই একে ৰাস্তালৈকে কিমান লাইট জ্বলি আছে আছে কিন্তু আপুনি এক্সট্ৰাকৈ এইকেইটা লাইট কিয় জ্বলাই থৈছে এইটো মানে আচলতে মোবাইলৰ ৰেকৰ্ডিং কৰি লয় ঘৰ বিশ্বাস নকৰে ন গোটেই পৰিয়ালটোৰ মানে আহিবলৈ মন নাই এলেহুৱা আহি পেলাই বোলে ইমান দূৰ ল'ৰা দুটা আহিছে না মোৰ কাৰণে ভয় খাইছে ঘৰত ভাত খাওঁ বুলি কালি মানুহ এজন আহিছে বিশ্বাস কৰক আমাৰ কালি ক'ত আছিল লাকুৱাত আছে মানুহজন আহিছে একদম মানে খোপাই জোপাই আহিছে গম পাইছোঁ আৰু তাৰপৰা আহি এনেকৈ ফটো দিছে ছাৰ এনেকৈ ফটো উঠিছে ঠিক আছে থেংক ইউ দিছোঁ মই যে মোক ইমানখিনি মৰম বা আশীৰ্বাদ দিছে মোৰ ভাল লাগিছে তাৰ মাজত আকৌ কৈছে এইখন ফটো যদি লৈ নাযাওঁ বোলে ঘৰত মোক শ্ৰীমতীয়ে ফালি পেলাব মই বোলো কিয় কৈছে ফালি পেলাব এনে কৈ গ'লগৈ তেতিয়া মই ভাবিছোঁ আচলতে তেওঁ ঘৈণীয়েকক ফাঁকি দি কিবা বেলেগ অনুষ্ঠানত ঘূৰি ফুৰিছে যে ধৰা পৰিছে সেইকাৰণে ঘৈণীয়েকে কৈ পঠাইছে যাবা কিন্তু কে লগত ফটো মাৰিবা তেহে ঘৰ সোমাবা যোন জগা চাই সোমাইছে ফটো উঠিছে অকণমান এইটো ধুনীয়াকৈ দিয়কচোন দাদা আপোনালোকেও ৰঙালী বিহুৰ ওলগ জনালোঁ দেই দাদা আপোনালোকেও বহুত কষ্ট কৰি গোটেই আমাৰ চাউণ্ডৰ দাদা ধুনীয়া তেওঁ কিন্তু মাত নিদিয়ে নিজৰ চাউণ্ডটো নিদিয়ে কিন্তু এইটো চাউণ্ড ধুনীয়া উলিয়াইছে ঘৰত কিবা লাগি আহিছে নেকি ছাৰ গম নাপায় কিন্তু ঘৰত বিয়া পাতা নাই মানুহবিলাক বেছি হাঁহি ফূৰ্তিৰে থাকিব লাগে আমি বিয়া পতা বুঢ়া জুপুকা মাৰি থাকোঁ অনুষ্ঠানবিলাকত দেখিছোঁ মই যিসকলে বিয়া পতা নাই সেইসকলৰ একদম উৎপাত বহুত বেছি বিশেষকৈ আমাৰ যুৱ শক্তিটো যিসকলে বিয়া পাতিলে ঐ মৰম জানি যাবিনে তই অকণমান হেল্ল' ঐ আছনে এইটো ভালকৈ দেচোন আৰু চা এই পূৰ্বকটো এইটো ইমান অনুষ্ঠান কৰিছে এই কথাবিলাক অলপ মন দিবি বেছি এনেকৈ চা শুনি ল কথাটো শুনি ল এইটো আগুৱাই কিয় হয় এইটো আইচক্ৰীম নেকি খাদ্য তেনেকুৱাই তাত এইটোতো অকণমান আঁতৰত কথা কবি কাৰণ ইয়াত বেলেগেও কথা কয় ন ইয়াতে এই চাহটো থুটো লাগি থাকে কাৰণে আঁতৰৰ পৰা ক'ব লাগে নহয় ইয়াৰ আগত যোনে কথা কৈছে মাংস খাইছো গতিকে মাংস কোনে ঐ মৰম জান মৰম জান আচল লাগি
চাউণ্ডটো ভালকৈ ওলোৱা নাই কিন্তু ঢোলটো কিয় বাৰু ছালটো ঠিকে আছে তো একে ধুনীয়া চাল লগাইছোঁ তো এইটো কাৰ ঘৰৰ গৰুৰ ছাল লগাইছ বাৰু আমাৰ এই যে ডিম্বেচা খোৱা সেইটো গৰু যদি ছাল লগাইছ মৰাৰ পিছত লগাইছতো এইটো মাত নোলায় ভালকৈ কিয় চা সেই গৰুটো লোনত কিনিছিল EMI কমপ্লিট হোৱাই নাই তলত গাব লাগিব তলত গাব লাগিব সেইটো বয়সত বেলেগে বিয়া পাতি ল'ৰা ছোৱালী ডাঙৰ হ'ল পেপা বজাই আছা তুমি একদম সৰুকাললৈ মনত পেলাই দিলা ভাই মৰমৰে মই নাজান তোমাকো বুজাই টান যাকে মৰম দিবা তাৰে নিজৰ হবা এতিয়া পেপাৰ মাজতে হেৰি পেপাৰ মহৰ মাজতে প্লাষ্টিকৰ পৰা বজাই আছে নহ'ব নহয় মহৰ মূৰত প্লাষ্টিক নগজে নহয় হয় নহয় মেলাহে গজে সুধিব খুজিছো তৰালি কোন হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰ ঠাই হিয়াৰ দাপত তৰালি দেখো তোমাৰ প্ৰতিছবি কিয় তোমাৰ সঁহাৰি নাই আমি মাজে মাজে কিন্তু গাই থাকি প্ৰথমে ভাবিছোঁ বোলো মানুহটো ওখ হৈছোঁ নেকি এইখন লাগি গৈছে মানে এটা শেষ 10 মিনিট গ'ল 4টা মাৰিলে মানে প্ৰগ্ৰামে শেষ হ'ব এইটো লৈ যাম দে বাবা মহৰ শিঙৰ প্লাষ্টিকৰ পেপাৰটো লৈ যাম পইচাটো দি যাবি মই এটা গান বজাম কি গান ক'বা হা মোহনটো বোলে তেনেকুৱা ভোগ ছুটি পৰহি পালে যে অকণমান ছুটি হয় এইটো হৈছে মই কৈছোঁ পেপে মুনত ধুনীয়া মাছখন নমাই লয় তেনেকৈ মানুহজনী দেখাই নাই টংলাখনত বৰ ধুনীয়া চলি আছে শুনিছোঁ এতিয়া আমি অহা নাই মই একো নকওঁ আমিতো এইবিলাক পাছ কৰিলোঁ আমি এতিয়া সেইবিলাক ক'লে ইয়াতে ৰাখিহে থ'ব একো নাই কেকেচাটো দুজনী ভয় দিয়ে ঘৰতো এজনী আকৌ চিৰিয়েলত এজনী কিন্তু মণিৰ লগত সংসাৰখন হৈ মোৰ ফাইদা হৈছে কিন্তু দেই সঁচাকৈ ফাইদা হৈছে কিয় কৈছোঁ কাৰণ এতিয়া এইবোৰ কথা শুনিলে কাৰণ প্ৰত্যেক পত্নীৰ কাৰণে গিৰিয়েকজন কিন্তু হিৰ' তেওঁ তেনেকৈ দেখা ভাল বেয়া যি নহওক গিৰিয়েকৰ কাৰণে নিজৰ ঘৈণীজনী কিন্তু হিৰ'ইন আজি মণিক কিন্তু মোৰ তেনেকুৱা মই যদিও তাইক মৰমত বায়না ঘৰৰ খোল বুলি মাতোঁ তথাপিও কিন্তু তাই মোৰ কাৰণে হিৰ'ইন আৰু এইবিলাক লাভ হয় কেনেধৰণৰ লাভ ধৰক মই আজি চিনেমা এখন চাবলৈ গ'লোঁ
আমি দুটা যাওঁ কেতিয়াবা, কিন্তু দুটা গ'লেও আমি সেইটো আমি ভুল নকৰোঁ, আমি দুটা টিকট কাটি নিদিওঁ, আমি এটা কাটো। মণিক মই কোচত লৈ চাওঁ, তেতিয়া মানুহে ক'ৰবাত গাড়ীত দূৰ ভ্ৰমণত গ'লোঁ, তেতিয়া সেই টিকট এটাই ক'বই নোৱাৰে। মণি আহি নিজে বহিয়ে দিয়ক, হেণ্ডিমেনেও চাগে ভাবে এয়া জীয়েকেই নে কি নে সৰু ছোৱালী। আপোনালোকেতো ধৰক টংলালৈ আমি প্ৰথম আহিছোঁ, হয়নে নহয়? টংলালৈ প্ৰথম আহিছোঁ এই দৰং ডিষ্ট্ৰিক্টত। কিন্তু হেৰি এই আপোনালোকেতো মোবাইলত দেখিছে যে আজি 7 বছৰে যি আমি অনুষ্ঠান কৰিছোঁ, বিহুৰ প্ৰগ্ৰাম কৰিছোঁ, অকল কেকে মোহনে কৰিছোঁ, হয়নে নহয়? কেকে মোহনে কৈছে। কেকেটাই মোহনৰ বাহিৰে বেলেগত কিয় নকৰে? আজি মণিবক কেকেটাৰ লগত চাবলৈ মন নাযায় নেকি আপোনালোকৰ? যায়নে? মোক নাযায় মানে। মণিক কোনে কোনে ভাল পায় হাত দাঙকচোন। এই ল'ৰা লৰিখিনিয়ে নালাগে, মই আছোঁ। নাই নহয় ছাৰ, মৰমতে দাঙিছে। মই কৈছোঁ মণিক কোনে কোনে ভাল পায় হাত দাঙক, আৰু বাচ্ছা এটাক কোনে কোনে ভাল পায় ভৰি দাঙক। বাচ্ছা এটাক কোনেও ভাল নাপায় ন? অকল আমাৰ চাউণ্ডত এটা ভৰিখনে এনেকৈ দাং খাই আছে। মানে কেকেটাইতো মণিবকো লৈ আহিব লাগে, মানে মণিবক একেলগে চাবলৈ মন যায়, হয়নে? কেকেটাৰতো মন যায়। কিন্তু আনিছিল নিছিলোঁ। মই তাকে ভাবিছোঁ 2017 মানত এবাৰ আনিছিল আমাৰ নগাঁৱলৈ একেলগে অনুষ্ঠান। সেইদিনাখন মই নাছিলোঁ, মানে মণিক লৈ আহিছিল। আহি পেলাই মণিবক ধুনীয়াকৈ একদম ৰিহা মেখেলা, ৰিহা চাদৰ, মুগা মেখেলা, ৰিহা চাদৰ মেৰিয়াই আঁতি বান্ধি আনিলে। মানুহজনী আধাতে শেষ নহয় জানো? ইমান কেকেচা হাতত ধৰি থৈ আহিছে, মানে মঞ্চত উঠিব, কেকেচা হাতত ধৰি উঠিছে। কেকেচা গাঁৱৰ মানে ওচৰৰ ল'ৰা দুটা মানে ক'লে, বা কেকেটা ছোৱালী ডাঙৰে। সেই যে লাজ পালে আজিলৈকে মণিপুৰ ল'বলৈ কৰিব নাযায়। আমি ইয়াত প্ৰথম আহিছোঁ যে আমি ইমান বছৰে শ্ব'বিলাক কৰোঁতে যিবিলাক অনুষ্ঠান আমি ৰাইজৰ আগত দাঙি ধৰোঁতে ৰাইজে কিছু খোৰাক পাইছিল বা আমাৰ ভাল লাগিছিল, সেইবিলাক শ্ব' আপোনালোকে ইউটিউবত হাম পাব। কিন্তু আমি সেইবোৰ অকণমান ইয়াত কৰিম এইকাৰণে, কাৰণ টংলাখনত আমি এই প্ৰথম আহিছোঁ, আহোঁ লাগি থাকে, শুনি থাকোঁ বিভিন্ন কথা। প্ৰথম আহিছোঁ যেতিয়া আমি বাটতে পাতিছোঁ, বোলে আমি আগতে যিকেইটা আমাৰ কৰি ভাল লাগিছে গোটেইকেইটাখিনি এবাৰ ৰাইজক কৰি থৈ যাম দেই, বেছি সময়ো নলগা, আৰু ৱাৰ্ণিং দিবই আমাৰ সময় হ'লে আমি সামৰি দিম অনুষ্ঠান। বেয়া পাব নেকি আকৌ আপোনালোকে? এইবাৰ এইটো আকৌ মই ইয়াৰ হাতৰ পৰা আনি থবহি লাগিব। এই মোৰ ঘৰ ইবাৰ, তোৰ ঘৰ সিবাৰ, মাজতে বহুত দিন কি দিছ আপুনি যে গানটো গালে, মিউজিকটো মই মুখেৰে দি দিছোঁ। এই মোৰ ঘৰ ইবাৰ, তোৰ ঘৰ সিবাৰ, মাজতে বহুত দিন হ'ব দে, শেষ কৰ। এই চৰাই হোৱা হ'লে এই চৰাই হোৱা হ'লে উৰি গ'লো হেঁতে। সেইটো কি দিলো? চৰাইটো গুচি গ'ল ছাৰ। আচ্ছা, এই চৰাই হোৱা হ'লে উৰি গ'লো হেঁতে, দুহাতে দুপাখি লৈ মঞ্জিলি ক'তে কান্দে দাঁতৰ দুৱাৰৰ খিলি বেঙেনা। মঞ্জিলি ক'তে কান্দে দাঁতৰ দুৱাৰৰ খিলি বেঙেনা। বিহুটো ৰাইজে ঠিকে গ'ল। বিহুটো আপোনালোকৰ মানুহৰ বিহু কেনেকুৱা গ'ল? কেনেকুৱা গ'ল? মজা হৈছে। আমাৰ গৰু বিহু কিন্তু ধুনীয়া গৈছে। মানে গৰু বিহুৰ দিনাখন মই কেকেচাহঁতৰ ঘৰত গৰু হৈয়ে থাকোঁ। কৈ দিয়ক। এইবাৰ মানে আমি বিহুতে ওলাই দিলোঁ, আমি গাঁৱৰ গৰু নোৱাবলৈ নাপালোঁ। তাক কৈছোঁ বোলো তোকে নোৱাই দিম দে আৰু। সি হেনো আকৌ তাক নোৱাৰ পিছত হেনো সি শুনিছে এইবাৰ হেনো বিহুত গৰুক যে নোৱাইছে, গৰুবোৰে বোলে নিজৰ ভিতৰতে কিছুমান কথা পাতিছে, সি বুজি পাইছে, আহি মোক কৈছে আমি বোলে এইবাৰ হালধি দি নোৱাই বৰ খুব ভুল কৰিলোঁ বোলে। গৰুবোৰে বেয়া পাইছে এইবাৰ। মানে গৰুবিলাকে মানে মোক কথা বেয়া দি থ'লে নহয় কেকেচাই। গৰুবিলাকে আপোনালোকৰ মানুহবিলাকক খুব বেয়া পাইছে। কিয়? বহুত মানুহে যে হালধি আগতে পিঠা হালধি দি গৰু নোৱায়, এইবাৰ যে
পাউডাৰ হালধি দি গৰু নোৱাৰিছে কিয় মানে হালধি তেল দিবৰ কাৰণে তেলৰ দাম বাঢ়ি গ'ল যে আৰু ইয়াত আপোনালোকে বিভিন্ন মিতিৰ কুটুম ফুৰিবলৈ গৈছেনে নাই ৰাইজ আমাৰ গৈছেনে নাই জোৱাইসকল শহুৰেকৰ ঘৰলৈ শাহুৱেকৰ ঘৰলৈ গৈছেনে কিন্তু মই এটা কথা কৈ থওঁ যিখিনি জোৱাই ওচৰৰ পৰা ছোৱালী আনিছে সেইখিনি কিন্তু বহুত দূৰদৰ্শী ইয়াত আছেনে তেনেকুৱা জোৱাই যি ওচৰৰ পৰা বিয়া পাতিছে মোৰতো নলবাৰী আপোনালোকে খুটাটো ধৰি আছেনে হাত দাঙিছে আছেনে তেনেকুৱা জোৱাই ওচৰতে বিয়া পতা আছে ন অঁ ঠিকেই নাই নাই তেওঁলোকে আগতেই জানিছিল যে এদিন গৈ পেলাই তেলৰ লিটাৰ 107 টকা হ'ব ওচৰৰ পৰা আনি থৈহে ভাল সেইকাৰণে ওচৰৰ পৰা বিয়া পাতিছে এই ইমান ধুনীয়া ল'ৰা দেখিলে বেঙালী গম নাপাওঁ মই একেলগে বিহু গ'লে সহযোগ কৰিবলৈ নকৰিব হেল্ল' মই একেলগে সহযোগ কৰিবনে সহযোগ কৰিব কিন্তু ইমান বৰষুণৰ মাজত যে ইমান বতাহৰ মাজত ইমান মানুহ আছে মাই ডগ আহিয়ে কৈছোঁ কি আছে বুলি বহুত ভাল লাগিছে দাদা সহযোগ কৰিব দেই নাই নাই মোবাইলত দেখিছে মই আহি যাবি ভালকে ভালকে মন্দিৰ কৰ মানে মন্দিৰ কৰিলেহে ধুনীয়া এই মাইক্ৰফোনটো হাতত তুলি ল'লে গায়ক নহয় অলপ সাধনা লাগে এনে গান এটা গাই দিলে গায়ক লাগে সাধনা কোন আছে উঠি আহাচোন সেইটো কোৱা নাই আজি সেইটো কোৱা নাই নহয় মই কৈছোঁ তই প্ৰেক্টিচ কৰিব লাগিব যে প্ৰেক্টিচ কৰ মই যে গাইছোঁ এতিয়া সেই তেনেই কয় দিয়ক আই সৰস্বতী কি হ'ল ছাৰ নেজানো হেৰো ফুলটোৱে চহা মাৰি ধৰিছিল প্ৰেক্টিচ কৰ মই শিকাই দিম চা কেকেটা মাৰৰ মূৰটো গাইছোঁ চা কেকেটা কি চাহ হ'ল আমাৰ ফালে এইটো চাউণ্ড বিহুত নিদিয়ে কিন্তু ভাওনাত শংখ চুৰ ওলালে দিয়ে ৰাখ চা কেকেটা অকল চা অকল কেৱল চাহটো কচ চাহ কেৱল ভালকে বুজাই দিয়ক আমি অপইতা লৈ আমাক যেনেকৈ ভেজাব আমি তেনেকৈ ভাতিম ভাল চা ৰে ৰে ই নুফুটে একেবাৰেতো নুফুটে হ'ব গা গা সেই গাই আছো নাচো তই গা কি বজ্ৰপাত পোৱা মানুহৰ নিচিনা ৰৈ আছে গা গা সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা সারে গা রে গা মা পা মা পা ধা নি ধানি সা সানি ধানি ধা পা মা গা রে সা আমি অসমীয়া নহ'বীয়া বুলি সান্তনা লভিলে নহ'ব আজি অসমীয়াই নিজক নিচিনিলে অসম ৰখাবলৈ যাব আমি অসমীয়া hey বাবা লিভাৰ ওলাই আহিলে
পাগল হৈ আপোনালোকক দেখিলে পিছত ঘৈণীয়ে ঘৰত গ'লে গালি পাই থাকিব তোমাৰ ঘৰত মনেই নপৰে ক'ত মন বহিব মানুহখিনি ইমান উৎসাহ পোৱা হৈছে মই নিজে আনিবলৈ পাহৰি মোৰ মনত পৰিছে এইবোৰ চুই আছোঁ যে চেনিটাইজাৰখন মাৰি লওঁ হাতত কিয় ঘূৰি দিলে চেনিটাইজাৰ হাতত নকৰি ভৰি তলোৱা নহয় এয়া চেনিটাইজাৰ নহয় মৌ চা মানে গান গানতে ডিঙিটো ফুফাই যায় মই কাৰণে বোলো মৌ অকণ খাই লওঁ তেনেকুৱা বটলত মৌ আনিলে মানুহে চেনিটাইজাৰ বুলিয়েতো ভাবিব ফুট থাকিলে চব মানুহে ছোৱালী নহয় বটলত পানী থাকিলে চব চেনিটাইজাৰ নহয় এনেকৈ চিঞৰিলেও নহ'ব এতিয়া এইটো লাগি আছো গান টোপনি গৈ আছে কাকা জগাই দিয়ক কাকা একো নাই এই সৰুতে পৰা কৰিছো তোমাৰ মৰমতে অহা যোৱা কৰোঁতে তোমাৰ দিলে মৰমৰয় ভাৱ অহা যোৱা কমিলে মৰি যোৱাটো বহৰি পুনৰ গজি উঠিলে এতিয়াহে মোৰ ফোনটো আহিছে মানে আইডিয়া হালধি বাৰীতে হালবা আছিলো ভালুকে লগালে খেদা টংলা ছোৱালী এই টংলাৰ বোৱাৰী এই সাপৰ তুমি কি ক'লে ছাৰ বোলো টংলাৰ যিসকল বোৱাৰী তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ টংলা ছোৱালী টংলাৰ বোৱাৰী এই জোকাম বুলি ভাবোতে টংলা ছোৱালী জোকাম বুলি ভাবোতে কমিটিয়ে জগালে কমলা ভনী গ'লে মনত পৰে কিন্তু পোৱা নাই কমলা ভনী এজনী আপোনাৰ মন যায় নে চাবলৈ কমলা ভনী আকৌ কমলা ভনী চাবলৈ মন যায় আপোনালোকৰ মন গ'লে কি হ'ব মোৰো মন যায় মানে সেইজনী ছোৱালী নে ছাগলী মই আজিলৈকে দেখা নাই ভেকুলী পৰিলে নাটক সমনীয়া ভেকুলী পৰিলে নাটক লগৰকে কেঁচাই দুজনী আনিলে আমাৰ মণি বৌ আমাৰ ডিম্পি বৌ এজনী চিয়েলৰ এজনী ঘৰ আমাৰ কেঁচাই দুজনী আনিলে মোলৈ নপৰে বুঢ়ী হ'লে
বেমাৰী এজনে খাবলৈ মাতিলে টেঙা থাকে খাজি টেঙা থাকে খাজি ধন্যবাদ আমাৰ মানে বতৰৰ মানে পৰিস্থিতি বুলি চাই মানে আমাৰ অনুষ্ঠানটো বেছি দীঘলীয়া কৰি অনা কৰিছে ঠিক আছে আমি খণ্ডকে এই বছৰ এইটো এইখিনি গেপ দি অহা বছৰলৈ অহা খণ্ডৰ পৰা আৰম্ভ কৰিম কিন্তু এনেকৈ গুচি নাযাওঁ আমি মানে বহুত কষ্টকৈ আমি দুটাতো নাচিব নাজানো কেকে চাইটো জানেই মইতো নাচিব নাজানো আপোনালোকে ৰাইড এক্সপ্ৰেছ চাইছেনে তাততো কেকে চাই ডেন্স কৰিছে হয়নে নহয় কেকে চাই নাচিব জানে অলপ জানে মই একেবাৰে নাজানো গতিকে আমি প্ৰেক্টিচ কৰি এটা ডান্স আপোনালোকলৈ আগবঢ়াই লৈ আহিছে আমি নাচিলে এবাৰ চাবনে সহযোগ কৰিব লাগিব ডান্সটো কৰোঁ নাই কেকেটা ভাষাত এই আপোনালোকেতো মাতিছে আমি আহিছোঁ ধুনীয়াকৈ অনুষ্ঠান কৰিছোঁ এটা মাজত বতৰে যদি খেলি মেলি কৈছে আমিতো বতৰক বুজাব নোৱাৰিম ন গতিকে ডান্সটো চাওঁ তাৰপিছত আমি বিকিখিনি কথা পাতিম Hello. Baba. মই এতিয়াতো বহুতে ইউটিউবত চাইছে মই এটা প্ৰশ্ন লৈ আহিছোঁ ইউটিউবত এইফালৰ পৰা চাইছে কোনে ক'ব পাৰিব এখন দোকানত এতিয়া ব্ৰইলাৰ কেজি ইয়াত কিমান 300 মানে ইউটিউবত চাই 300 নে এনেই সঁচাই 300 সঁচাই 300 নেকি বা ব্ৰইলাৰ বেপাৰী যদি আপুনি ব্ৰইলাৰ খোজে 300 টকা কেজি আপুনি যদি কয় বোলে 280কৈ হ'ব নেকি যিটো মোচন দিয়া হয়নে তুমি দিয়া নেকি লগ কৰিবা ৰাতিপুৱালৈ মানে এখন দোকান তোমাৰ ইয়াৰ দোকানত এখন দোকানত ব্ৰইলাৰ কেজি 300 টকা লিখা আছে দেই 300 টকা কেজি এটা মানুহে 300 টকা কেজি লৈ গুচি আহিলে ব্ৰইলাৰ তাৰপিছতো মানুহে কিন্তু 150 টকাতে লৈ আহিলে কেনেকৈ আধা কেজি সিও 1 কেজি আনিলে বতৰ বেয়া নহয় সি 300 টকা কেজি আনিলে তাৰ আগৰ মানুহটোৱে তাৰ পিছৰ মানুহটোৱে কিন্তু 150 টকাতে 1 কেজিয়ে লৈ আহিছে কিয় বাকী নহয় সি আগৰ দিনা মাংস দিছে 150 টকা এটা পাবলৈ আছে
দেহা এইটো জঠৰ হৈ গ'লো আপোনাৰ হাৰ্দিক তেল ভৰাব লাগিব চা তাকো আমাৰ অনুষ্ঠান সামৰিছোঁ আৰু আপোনালোকক এটা কথা কৈ যাওঁ আমি আপোনালোকক অকণমান মনোৰঞ্জন দিবলৈ হয়তো জানি হওক অজানিতে হওক বিভিন্ন কথা কৈছোঁ কোনো দায় দোষ নধৰিব আমাক যিসকল আই মাতৃ পিতৃস্বৰূপ আছে তেওঁলোকে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে তেওঁলোকে ভাই বন্ধু বুলি আমাক ক্ষমা কৰি দিব যদি কিবা ভুল কৰিছোঁ যিসকল গাভৰু ছোৱালী আছে তেওঁলোকৰ আমাক নিজৰ দাদা ভাইটি বুলি ক্ষমা কৰি দিব আৰু যিসকল নতুন বোৱাৰী আছে তেওঁলোকে আমাক নিজৰ গিৰিয়েক বুলি ক্ষমা দিব মুঠতে ক্ষমা কৰি দিব সকলো ভালে থাকক বেহাৰবাৰী আউটপোষ্ট চাই থাকক হাঁহি থাকক আপোনালোকৰ এই মৰম আশীৰ্বাদৰ কাৰণে বেহাৰবাৰী আউটপোষ্টখন নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হিচাপে খ্যাতি পাইছে বহুত বহুত ধন্যবাদ আমি অনুষ্ঠান সামৰিছোঁ এফালে কৈছোঁ অকণমান দীঘল কৰিব লাগে এফালে কৈছে সামৰিব লাগে শেষ কৰাৰ সময়ত এটা কথা কৈ যাওঁ শেষ হয় ইয়াৰ পিছত একোৱে নকওঁ বোলে বসন্ত কালৰ ক'লা কুলি মোৰ কথা খোলা খুলি আমি নাচাৰ এটা ভিডিঅ' দেখিছিলোঁ আমি সকলোৱে প্ৰত্যেকে জানো যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথম আদি শব্দ হৈছিল ওম ওমটো আদি শব্দ আছিল আৰু নাচাৰ বিজ্ঞানীয়ে কৈছিল যে সূৰ্যৰ পৰা যিটো চাউণ্ড ওলায় সেই চাউণ্ডটো হেনো ওম শুনি এইটো হয়তো বহুতে ফেচবুকত পাইছে ময়ো পাইছোঁ অকণমান আমি অনুষ্ঠানটো আমাৰ নিজৰ ভালৰ কাৰণে
কাৰণ আমি মহামাৰী এটা পাৰ কৰি আহি আজি মানুহখিনি গোট খাইছোঁ আমি অকণমান এটা ধ্যান কৰিম তাৰপিছতে আমি অনুষ্ঠান সামৰিম আপোনালোকক বৰ নকৰোঁ 4টামান শব্দই খালি ধ্যান এটা কৰিম সকলোৱে সহযোগিতা আগবঢ়াব তই কৰিব পাৰিবি কৰিবনে চবেই থেংক ইউ আৰামত জেগাতে বহি চবে একেলগে কৰক এতিয়া ক'ব আহ ইয়াত ভিতৰৰ শব্দটো কৰ এতিয়া খৰকে চবে একেলগে ক'ব থেংক ইউ এইটো প্ৰথমবাৰ মই এনেকৈ ৰাজহুৱা সেৱা পালোঁ Bihu Alliance.